ভাবি আছা এতিয়া বিয়া কেতিয়া পাতিম বুলি ভাবি আছা কি প্ৰশ্ন কৰে বিয়া পাতিলে মাতিম দে তোক বিয়া খাবা আহিবা লাগবি কেনে তাক হেল্ল' গাইজ ৱেলকাম বেক টু এ নিউ ব্লগ আজি যাই আছোঁ এতিয়া বিকাশ আমিদাৰ ঘৰত আৰু বিকাশ আমিদাক ফোন কৰিলোঁ সি ঘৰত থাকিম বুলি কৈছে আৰু এতিয়া মোৰ লগত যাব দেৱধন সখী বুলি মাতো তাক তো এতিয়া সিয়াৰ ঘৰত যাম আৰু তাক লৈ চিধা যাম বিকাশ আমিদাৰ ঘৰত তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বিকাশ দা মানে ঘৰত নাছিল আৰু ইয়াতে আছিলা আৰু এতিয়া লগ পালো ভিডিঅ' বনাইছিলো আহি থাকোতে পিছত দিকে আপা মাৰি আছে আৰু বিকাশ দাৰ কাৰণে এটা সৰু গিফ্ট এটা আনিছিলো উল্টাই দিছে কেনেকুৱা হৈছে গম নাপাওঁ কিন্তু চেষ্টা কৰিছিলো আৰু মোৰ বেছি বেয়া হলে বঢ়িয়া লাগিছে থেংক ইউ নিজে আঁকিছে নে মই নিজে আঁকিছো লগ পাম বুলি বহুত আশা কৰি আছিলো বহুত দিনৰ পৰা এতিয়া লগ পালো আৰু তোক লগ পাইছো তোমাৰ আগতে নহ'লেও মানে আকৌ এইখন দিবৰ কাৰণে আশা কৰি আছিলো এতিয়া দিব পাৰিলো কিবাকে ভাল লাগিছে লগ পাই ভাল লাগিল কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এনে তথাপিতো বহুত ভাল লাগিছে বাকী এতিয়া কেনেকুৱা খবৰ এই খবৰ কি হ'ব বোলে এক্সিডেণ্ট হ'ল গাইজ ই ভিডিঅ' বনাবা এইফালে একো কোৱা নাই মানে চুপচাপ বহি আছে ব্লগ বনাবা খুজিছিল তাৰপিছত মানে ইউটিউবাৰ না মানে মুখৰ পৰা কথা কৰি আছে আৰু লাজ লাগছে বিকাশ দা ইউটিউবত মানে ভিডিঅ' বনোৱা কিমান বছৰ হ'ল মোটামুটি 3-4 বছৰ হৈছে 3-4 বছৰ আৰু ভৱিষ্যতে মানে ভিডিঅ'ৰ বাহিৰে আৰু কিবা কামৰ বিষয়ে বৰ্তমান বেলেগতো দেখোন একো সেই নাই ক'তো একো সেই নাই না বৰ্তমান চব বেকাৰ কথা হৈছে মই ইউটিউবাৰ আৰু মানে ইউটিউবে কৰিম বুলি ভাবিছোঁ আছে ঘৰত মই বাগা চুইটাত থৈ দিছোঁ এতিয়া বিয়া কেতিয়া পাতিম বুলি ভাবি কি প্ৰশ্ন কৰে বিয়া পাতিলে মাতিম দে তোক বিয়া খাবা আহিবা লাগবি কেনে তাৰমানে ঠিক আছে বিয়া খাবা মানে আশা কৰি আছো আহিম বুলি ভাবি আছো আৰু আহিবি তোক মোক নাপাৰা না আহিব গম পাইছো আৰু ইয়াকো মাতবি আহিম একেলগে গোটেইকেইটা আৰু মহিলাও থাকবো আৰু মানে কেমেৰাটো উলিলে কিবা লাজ লাগে অভ্যাস নাই না আৰু তোমালোকৰ নিচিনাকে ইমান সোনকালে নহওঁ না চেষ্টা কৰি আছো আৰু মানে চেষ্টা কৰি আছো চব পুৰা ব্লগ বনাত লাগি গৈছে এফালে বনাইছে চেনেলটোৰ বিষয়ে অলপ কৈ দিয়াচোন অলপ জোৰকে কওঁ মই আৰু পাতা পাৰি আছো চেনেলটোৰ বিষয়ে অলপ কৈ দিয়াচোন ভাত চাত খোৱা নাই নেকি ভাত খাইছো কিন্তু এতিয়া আকৌ ভোক লাগছে জুচ নাই ভোক লাগছে আকৌ এতিয়া কি তো গাইজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰা বেল চেল বজাই একদম ধুনীয়াকৈ বজাই দিয়া টংকে বজাব নালাগে আৰু লাইক কৰি দিয়া ভিডিঅ'টো খালি শ্বেয়াৰ কৰি দিবা আৰু গাইজ আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ বাই বাই এতিয়া যাম আৰু বাই 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 টাটা বাই বাই গাইজ ইয়াতে মোক লাগি এখন ফটো লৈলে তো চবখানে তালি বজাওঁ এই তালি নবজা গেলি ভিডিঅ' কৰিব দিছে এটা তালি বজাওঁ হাত চাপেৰি বজাওঁ নহ'ব আৰু চব মেলো